হেল্ল' এভৰিৱান, আৰু এটা নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মোৰ কাৰণে এটা ভাল লগা দিন। আজি মোৰ ওচৰলৈ DLত চাবুৱাৰ পৰা 3গৰাকী ষ্টুডেণ্ট আহিছে অলপ মোৰ লগত কথা পাতিবলৈ। কি কথা আপোনালোকে লাহে লাহে গম পাব। ফাৰ্ষ্টে তেওঁলোকে অলপ বহল কথা চথা পাতিলোঁ মেলিলোঁ। তাৰপাছত তেওঁলোকে মোৰ ওচৰলৈ আহিছিলে য়োগাৰ বিষয়ে অকণমান জানিবলৈ, যিহেতু মই এগৰাকী য়োগা টিচাৰ হয়। তো তেওঁলোক আহিছিলে, তেওঁলোকৰ কিবা প্ৰজেক্ট এছাইনমেণ্ট আছিলে, সেইকাৰণে তেওঁলোক আহিলে মোৰ ওচৰত য়োগাৰ বিষয়ে জানিবলৈ। আৰু ভাল লাগিলে তেওঁলোকক আজি দিন লগ পাই। আৰু দিনটো আজি সময়খিনি তেওঁলোকৰ লগত কেনেকৈ গ'ল গমেই নাপালোঁ। মই যিমানখিনি শিকিছিলোঁ, যিমানখিনি জানো তেওঁলোকক সেইখিনিয়ে দিবলৈ মই চেষ্টা কৰিছোঁ। আৰু তেওঁলোকক মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোকে এনেকৈ আগবাঢ়ি যাওক। চ' আজি দিনটো এনেকৈ গ'ল। শেষত তেওঁলোকক আকৌ ধন্যবাদ জনাইছোঁ। চ' এইটোৱে আছিল আজি মোৰ ভিডিঅ'। যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। কাইলৈৰ পৰা তোমালোকে কপালভাতি কৰিবলৈ আৰম্ভ কৰা, অনুলোম বিলোম কৰিবলৈ আৰম্ভ কৰা, ডিঙি ষ্ট্ৰেচ কৰিবলৈ আৰম্ভ কৰা। সেইখিনি তোমালোকে তেনেকৈ কৰি যোৱাচোন। মাইণ্ডটো তোমালোকে চাবা, ভাবিবা যে ইমান কষ্ট কৰি আছোঁ, ভাগৰ লাগিব। সেইটো মিছা কথা।